সাবস্ক্ৰাইব কৰক জনটেক চেনেলক আৰু লেটেষ্ট টেকনলজি ৰিলেটেড ভিডিঅ' চাবলৈ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মোৰ আন এটি ভিডিঅ'ত। আজি আপোনালোকক ক'ম যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দি থকা বিনামূলীয়া চাউলসমূহ আপোনালোকে পাবনে নাই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে এই সম্পৰ্কে আপোনালোকক সেই সম্পৰ্কে আজি মই সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম যে আপোনালোকে এই চাউলটো বন্ধ হ'ব নেকি। বহুতে কৈ আছে যে এই চাউলটো বন্ধ হ'ব, এই আঁচনি সাময়িক আছিল, তাৰ মানে কৈ আছে যে এইটো অলপ সময়ৰ কাৰণে আছিল, এই আঁচনিক বাদ দি বাকী চাউল বিতৰণ অব্যাহত থাকিব বুলি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ অন্য সুৰক্ষা আঁচনি অব্যাহত থাকিব এনেকৈ জানিবলৈ পোৱা গৈছে। আৰু এই আঁচনিৰ অধীনত বিনামূলীয়া চাউল পাই থাকিব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দি থকা বিনামূলীয়া চাউল বন্ধ নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰে আৰু স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত ফ্ৰেণ্ডছ, 30 নৱেম্বৰত ক'ভিডৰ বাবে মোদী চৰকাৰে দিয়া আঁচনিহে বন্ধ হ'ব। 30 নৱেম্বৰত ক'ভিডৰ বাবে দিয়া মোদী চৰকাৰৰ আঁচনিখন সেইখন বন্ধ হ'ব। ক'ভিডৰ বাবে এপ্ৰিলৰ পৰা নৱেম্বৰলৈ দিয়া হৈছিল 5 কেজি বিনামূলীয়া ৰেচন। এই আঁচনি সাময়িক আছিল বুলি কৈছে। তাৰমানে কৈছে যে 30 নৱেম্বৰত মোদীয়ে যি আঁচনিৰ দ্বাৰা চাউল দিছিল 5 কিলোকৈ, সেইখিনিয়ে বন্ধ হ'ব, বাকীখিনি নহয়। বাকী আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে সেই বিষয়ে আমি এতিয়া শুনোৱা হওক। চাউল একটকীয়া চাউল নাই না, এতিয়া চাউল বিনামূলীয়া কিয় বনাব? না নহয়, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 কেজি নৱেম্বৰ মাহলৈকে অতিৰিক্ত দিছিলে ক'ভিডৰ কাৰণে, সেইটোতো টেম্পৰাৰী, এপ্ৰিলৰ পৰা নৱেম্বৰ ক'ভিডৰ সময়ত দিয়ে। কিন্তু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্ন সুৰক্ষা আঁচনি যিটো 5 কেজি চাউল, সেইটো পাই থাকিব। সেইটো বন্ধ কিয় হ'ব? এইটো বন্ধ কিয় চাউল হ'ব? একটকীয়া চাউল নাই না, এতিয়া চাউল বিনামূলীয়া কিয় বনাব? না নহয়, যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 কেজি নৱেম্বৰ মাহলৈকে অতিৰিক্ত দিছিলে ক'ভিডৰ কাৰণে, সেইটোতো টেম্পৰাৰী, এপ্ৰিলৰ পৰা নৱেম্বৰ ক'ভিডৰ সময়ত দিয়ে। কিন্তু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ অন্ন সুৰক্ষা আঁচনি যিটো 5 কেজি চাউল, সেইটো পাই থাকিব। সেইটো বন্ধ কিয় হ'ব? এইটো বন্ধ কিয় চাউল হ'ব? একটকীয়া চাউল নাই না, এতিয়া চাউল বিনামূলীয়া।